হেল্ল' গাইছ, মই এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা চেলেঞ্জ লৈ আহিছোঁ আপোনালোকৰ ওচৰত। চেলেঞ্জটো হ'ল এই ল'ৰাজন আছে গুঞ্জনে বোলে 1 মিনিটত 2 কাপ চাহ চেছ কৰি দিব পাৰে। খাইছাইগা এইটো 2টা কাপ আছে, 2টা কাপত পূৰা গাখীৰ চাহ পূৰা দিম। ই যদি 2 কাপ চাহ খতম কৰিব পাৰে 1 মিনিটত, ই পাব 500 টকা। আৰু যদি ই নোৱাৰে খতম কৰিব, ই মোক 500 টকা দিব লাগিব। এই চেলেঞ্জ লৈছে এইটো। চ' চাহটো বাকো ইয়াতে চাই থাকক। চ' 2টা কাপ দেখা পাইছে, এইটো পইচা 500 টকা পূৰা আছে। দেখাই দিয়া, এইটো পূৰা গৰম পানী আছে। এইটো আমাৰ নৌচাৰা চাহ হয়, নৌচাৰা। ৰেডি হৈ গ'ল। এইটো পইচা, এইটো চাহ, এতিয়া গুঞ্জনে খাব। তাৰ আগতে কিবা আছে নেকি? প্ৰব্লেম আছে? নোৱাৰা পাৰবি? হা গোটা খাবি চিয়'ৰ? তই ৰাইজ কি কয়? এই মোন কি কৰিবি এতিয়া? হা খাব? তই খাব পূৰা বিশ্বাস আছে। মোৰ মতে সি নোৱাৰে। 500 টকাটো মই দিছোঁ যেনেকৈ, তাৰ পৰা মই লওঁ সেনেকৈ। চাব, কাপ ৰেডি, গুঞ্জন ৰেডি, খাব এতিয়া। দে খা। চ' ষ্টাৰ্ট। টাইমাৰ লগাই দিছোঁ। তোৰ মজা লোৱা হওঁতে ইয়াতে 1 মিনিট পাৰ হৈ যাব চাবি। 11 ছেকেণ্ড হৈছে, 1 কাপো নাযাব চাগে। কি সোৱাদ লৈ খাই আছে। অলপ ওচৰত দা, এই ওচৰত তালে পূৰ্ব। চ' গাইজ টাইম চাব পাৰে। এপিনে টাইম, এপিনে গুঞ্জন। দে 500 টকা দি। 1 কাপেই এখন নাই ইয়াৰ। হ'ব নাগে দেই। কি এইটো কি পানী দিছা? এই নৰে। ত' ই চাইলেণ্ডাৰ কৰি দিলে। সি নোৱাৰিলে খাব। এই তোমালে পাৰা বোলে খাবা। বহুত গৰম আছে। ই চেলেঞ্জটো পূৰা হাৰি গ'ল। এতিয়া তাৰ পৰা মই 500 টকা পাম। আৰু তুমি খাই দিব চাহটো। ত' চাহ খাই দি দুইটা খালি আজি। পইচা দি এতিয়া মই 500 টকা নখন দিব এতিয়া। ৰেডি এখন জিকিলোঁ 500 টকাত। এতিয়া খাবি নেকি মোক? চাহ আহিছে, আমি এতিয়া 500 টকা দি পাৰ্টি কৰিম। চ' ছেকেণ্ড এজন পাৰ্টিচিপেণ্ট আহিছে। এইটো আৰু কি নাম তোমাৰ? কি নাম? অমৰজিতে এতিয়া চেলেঞ্জ ল'ব। এই 2 কাপ ৰেডি আছে চাহ, আৰু টাইমাৰ ৰেডি আছে। ৰ'ব চাই আছোঁ। কাপ ৰেডি হ'ল আৰু ৰখি আছে খাব। টাইমাৰটো টিপি দিছোঁ। চ' টাইম ৰেডি হৈ গ'ল। ষ্টাৰ্ট। পানী চানী লৈ লৈছে পূৰা। 100 টকা পূৰা লৈ যাব। টাইমাৰ চাব পাৰে। পেলাব নোৱাৰা। পানী পেলাই জিকাৰ দিখে যাই আছে পূৰা। বেছি সময় নাই, 10 ছেকেণ্ড আছে আৰু। উইনাৰ ধুনীয়া। 1 মিনিট নহ'লে। চ' গাইজ ফাইনেলি এজন উইনাৰ হৈ গ'ল। মোৰ চাহ 2 কাপ খাই দিলে 1 মিনিটত। ত' উইনাৰক আমি পুৰস্কৃত কৰিম এতিয়া 100 টকীয়া। য'ত আছে গান্ধীজিক দি দিম আমি। ত' তোমাৰ নামটো কি আছিল? অমৰজ্যোতি।
আমি কি কয় গিফট আৰু গিফট নহয় গিফট নহ'ব নহয় পইচা জ্ঞাপন কৰিছোঁ প্ৰাইজ ধন্যবাদ পাৰ্টিচিপেট আহিছে তোমাৰ নামটো অমৰজ্যোতি বৰ্মন অমৰজ্যোতি বৰ্মন তাৰ নামো অমৰজ্যোতি আছিল নেকি তাৰ নামো অমৰজ্যোতি আছিল চাগে চ' আৰু অমৰজ্যোতি আছে বৰ্মন আহিছে চ' তেওঁ চেলেঞ্জ একচেপ্ট কৰিছে চেলেঞ্জটো আগবঢ়াওঁ এতিয়া তেখেতক 3 ষ্টাৰ্ট পাৰিবা পাৰিবা হাৰ নামাৰিবা চ' সতীৰ্থই পুৰা এডভাইচ দি আছে বেদান্তই পুৰা কৈ আছে দুখন হাতত ইয়াত টাইম নাই ইয়াত নাই চেলেণ্ডাৰ নেকি চেলেণ্ডাৰ চ' গিভ আপ চ' নোৱাৰিলে চ' তুমি চাহ কফিটোৰ মজাই লোৱা